মই তাইৰ প্ৰেমত পৰিছিলোঁ তাইৰ অজ্ঞাতেই সেইদিনা সময় প্ৰায় ৰাতি 12:04 ফেচবুক উপত্যকাৰ এটি সুকীয়া একাউণ্টলৈ তদন্ত চলিছিল অপ্ৰতিৰোধ আৰু মাজে মাজে উধাটোকাই গৈছিলোঁ তাইৰ প্ৰফাইলৰ বায়ুত থকা সেই ইনষ্টা বেনামী বজাৰখনলৈ মাত্ৰ কেৱল তাইৰ পোষ্টৰ গাম্ভীৰ্যতা চাবলৈ আৰু বুজিবলৈ সেইদিনা বুজিবলৈ চেষ্টা কৰিছিলোঁ তাইৰ প্ৰতিটো পোষ্টৰ সৰলতা আৰু কাৰ্যসূচী লগে লগে প্ৰত্যেকটি পোষ্ট আৰু প্ৰত্যেকখন ফটোত অনুমতিহীন লাভ ৰিয়েক্টৰ বৰষুণ সেইদিনা অনুভৱ কৰিব পাৰিছিলোঁ তাইৰ কোমল আঙুলি পৰশত বৈ যোৱা FB একাউণ্টৰ প্ৰত্যেকটি বাৰ্তাৰ অনুভাস মাথো ব্যাকুল হৈ পৰিছিল মোৰ একাউণ্টৰ সেই লাভ ৰিয়েক্টৰ ইমজি পৰ্যন্ত সেইদিনা ৰিক্ত শুকান হৃদয়ৰ মৰা নদীত পাৰ ভাঙি বৈছিল অবিৰত প্ৰেম কাৰণবিহীনভাৱে জাগ্ৰত হৈ পৰিছিল যান্ত্ৰিক মগজুৰ উন্মুক্ত প্ৰেমৰ নিউৰনবোৰ জনমে জনমে মৰম দিও মনাম মই তোৰ অভিমানক জানিলেও লগতে জানক তোক লাগে মোক নালাগে আনক প্ৰতিটো পুৱা মেলি তোক লাগে গম ভগৱানক জানিলেও লগতে জানক তোক লাগে মোক নালাগে আনক প্ৰতিটো পুৱা